বন্ধুসকল জব বক্স অসমলৈ আপোনালোকক জনাইছোঁ পুনৰবাৰ স্বাগতম ফিজিক্যাল জিওগ্ৰাফি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰথমতে আহিছোঁ ইকনমিক জিওগ্ৰাফিৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ ৱাটাৰ বডি সেপাৰেটছ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কোনখিনি জল অংশই সেপাৰেট কৰিছে শুদ্ধ উত্তৰটো হৈছে 10 ডিগ্ৰী চেনেল দ্বিতীয় প্ৰশ্ন দ্য এপ্ৰক্সিমেট লেংথ অফ দ্য কষ্টলাইন অফ ইণ্ডিয়া ভাৰতীয় উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৭০০০ কিলোমিটাৰ ৩ নম্বৰ প্ৰশ্ন দ্য হিমালয়ান মাউণ্টেইন ৰেঞ্জ ইজ এন এক্সাম্পল অফ হিমালয় পৰ্বতমালা কোন মাউণ্টেইন ৰেঞ্জৰ উদাহৰণ অপশ্যন বি শুদ্ধ উত্তৰ ফল মাউণ্টেইন হুইচ ওৱান অফ দ্য ফলোয়িং চিষ্টেম কণ্টেইন দ্য ওল্ডেষ্ট ৰক ফৰ্মেশ্যন শুদ্ধ উত্তৰ হ'ল অপশ্যন বি আৰ্চিয়ান চিষ্টেম 5 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচ ইন ইণ্ডিয়া ইজ নিয়েৰেষ্ট টু দ্য ট্ৰপিক অফ কেঞ্চাৰ কৰ্কট ৰেখাৰ নিকটতম অঞ্চল কোনটো অপশ্যন এ শুদ্ধ উত্তৰ আইজল 6 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেট ইজ দ্য দিহাং দিবাং বায়োস্ফিয়াৰ ৰিজাৰ্ভ লোকেটেড দিহাং দিবাং বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোন অঞ্চলত অৱস্থিত অপশ্যন এ শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ 7 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং পাৰ্টছ অফ ইণ্ডিয়া ফলছ আণ্ডাৰ দ্য আৰ্থকুইক জোন ভি কোন ভাৰতৰ অংশত পৰে ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন 7 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং পাৰ্টছ অফ ইণ্ডিয়া ফল আণ্ডাৰ দ্য আৰ্থকুইক জোন ভি তলৰ কোনটো অংশ ভাৰতৰ কোনটো অংশ আৰ্থকুইক জোন ভিত পৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন 8 নম্বৰ প্ৰশ্ন কাঞ্চনজংঘা ইজ চিটুৱেটেড ইন কাঞ্চনজংঘা কোনখন অঞ্চলত বা কোনখন ষ্টেটত অৱস্থিত অপশ্যন বি শুদ্ধ উত্তৰ ছিকিম 9 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য কৰেল গ্ৰুপ অফ আইচলেণ্ড ইন ইণ্ডিয়া শুদ্ধ উত্তৰটো হৈছে লাক্ষাদ্বীপ অপশ্যন বি 10 নম্বৰ প্ৰশ্ন নেম এ কোল্ড ডিজাৰ্ট ৰিজিয়ন অফ ইণ্ডিয়া লাডাখ অপশ্যন চি কোল্ড ডিজাৰ্ট 11 নম্বৰ প্ৰশ্ন দ্য গ্ৰেটাৰ হিমালয়াজ ইজ আদাৰৱাইজ কল এজ হিমাদ্ৰী অপশ্যন ডি 12 নম্বৰ প্ৰশ্ন দ্য নেশ্যনেল পাৰ্ক ভেলি অফ ফ্লাৱাৰ্ছ লাইজ ইন দ্য ষ্টেট অফ ভেলি অফ ফ্লাৱাৰ্ছ আছে কেৰেলাত অপশ্যন ডি 13 নম্বৰ প্ৰশ্ন দ্য হাইয়েষ্ট ৱাটাৰফল অফ ইণ্ডিয়া ইজ ইন দ্য ষ্টেট অফ সকলোতকৈ ওখ ৱাটাৰফলটো আছে কৰ্ণাটকাত তাৰপিছৰ প্ৰশ্ন দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন পেনিনচুলাৰ ইণ্ডিয়া ইজ দ্য অপশ্যন এ এনাইমুডি 15 নম্বৰ প্ৰশ্ন দ্য চাউথাৰমোষ্ট পইণ্ট অফ ইণ্ডিয়া অপশ্যন চি শুদ্ধ উত্তৰ ইন্দিৰা পইণ্ট 16 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং চিটিজ ইজ কল্ড দ্য জিৰ' মাইল চেণ্টাৰ অফ ইণ্ডিয়া জিৰ' মাইল চেণ্টাৰ বুলি কোৱা হয় নাগপুৰক 17 নম্বৰ প্ৰশ্ন হাউ মেনি ষ্টেট ইন ইণ্ডিয়া আৰ কষ্টলাইন ষ্টেট উপকূলীয় ৰাজ্য টোটেল আছে ভাৰতত 9খন অপশ্যন এ শুদ্ধ উত্তৰ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ন'ন এজ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া চি অপশ্যন চি শুদ্ধ উত্তৰ 82 ডিগ্ৰী 30 19 নম্বৰ প্ৰশ্ন গংগা ব্ৰহ্মপুত্ৰ ডেল্টা ফৰেষ্ট ইজ ন'ন এজ গংগা ব্ৰহ্মপুত্ৰ ডেল্টা ফৰেষ্টক জনা যায় সুন্দৰবন বুলি অপশ্যন ডি শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্ন দ্য ট্ৰিবিউটাৰী অফ ৰিভাৰ ইণ্ডাছ হুইচ ফ্ল'জ থ্ৰু দ্য হিমাচল প্ৰদেশ ইজ অপশ্যন এ শুদ্ধ উত্তৰ সুতলাজ 21 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং লংগিটিউড ডিটাৰমাইন দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম অৰ্থাৎ IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কোনটো লংগিটিউডে ডিটাৰমাইন কৰে
অপশ্যন ডি শুদ্ধ উত্তৰ 82.5 ডিগ্ৰী ইষ্ট 22 নম্বৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ অফ ইণ্ডিয়া আৰাৱলী হ'ল ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ তাৰপিছৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোইং লেকছ ইন ইণ্ডিয়া হেজ দ্য হায়েষ্ট ৱাটাৰ চেলিনিটি অপশ্যন ডি শুদ্ধ উত্তৰ চাম্ভাৰ 27 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ ৰিগাৰ্ডেড এজ ৱৰ্ল্ড হেৰিটেজ ফৰেষ্ট অপশ্যন বি কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ ফৰেষ্ট হিচাপে জনা যায় 28 নম্বৰ প্ৰশ্ন হুৱেৰ ইন ইণ্ডিয়া ইজ দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক লোকেটেড জিম কৰবেট নেশ্যনেল পাৰ্ক আছে উত্তৰাখণ্ডত অপশ্যন এ শুদ্ধ উত্তৰ 29 নম্বৰ প্ৰশ্ন গিৰ ফৰেষ্ট ইজ ফেমাছ ফৰ লায়ন দে আৰ লোকেটেড ইন গিৰ ফৰেষ্ট আছে গুজৰাটত অপশ্যন এ 30 নম্বৰ প্ৰশ্ন ইণ্ডিয়ান ৱাইল্ড এছিছ আৰ ফাউণ্ড ইন ৰাণ অফ কুটছত আছে